Guys, welcome back to my channel Expresses Vlogs. আৰু আজি আপোনালোকক লগ পাই আছো এটা বহুত ইন্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে আৰু আজি মই যাম গুৱাহাটী সাইড অলপ জায়গা ঘূৰিম আৰু আপোনালোকক দেখাও আৰু বহুত দিন ব্লগ বনোৱা নাছিলো এই পাগলাৰ বহুত দিন ব্লগ বনাইছিলো আজি ব্লগ বনোৱাৰ কাৰণ মই স্কুললৈ যাই আছিলো কিবা কিবা কৰি আছিলো পঢ়া শুনা কৰিছিলো সেইকাৰণে ব্লগ বনাব পৰা নাছিলো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে সকলোবোৰ গম পাব ক'ত ক'ত যাওঁ ভিডিঅ'টোত মৰম দিব বলক মানে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এতিয়া বঢ়িয়াকৈ তেলটো মাৰি ল'লোঁ এতিয়া টেনশ্যন নাই আৰু বলা চ' গাইজ এতিয়া প্ৰথম যাম আমি বৈশিষ্ট্য মন্দিৰ তালৈ যাই লওঁ আপোনাক তাৰপিছত দেখাই আছোঁ এয়া থিৰে পাই গ'লোঁ গণেশ মন্দিৰ জয় গণেশ বাবা কি লাচিত বৰফুকনৰ স্মৃতিবোৰ সেই পাৰ্কখনত হোৱা আছে হে পুলিচ এই আমি শৰাইঘাট দলং পাই গ'লোঁ দলং আৰু গাইছে সেইখন পাহাৰত কি মন্দিৰ আছে আপোনালোকে যদি জানে কমেণ্ট বক্সত জনাবচোন বৈশিষ্ট্য মন্দিৰটো এই জালুকবাৰী পাই পুৰা একদম চিধা গ'লে হ'ল চিধা যায় আপোনালোকে লখৰা পাব লখৰা পাই বেলতলা চাৰিআলি পাব সেই বেলতলা চাৰিআলিতে বৈশিষ্ট্য মন্দিৰটো গম পাব তাতে সুধিলে হ'ল মই ইমান ভালকৈ নাজানো চিধা গ'লে এইটো গাড়ীৰ কাৰণে কিনি লৈ দিছোঁ এতিয়া গাইজ আমি বৈশিষ্ট্য চাৰিআলিত আছোঁ ওৰপৰাই বৈশিষ্ট্য চাৰিআলিলৈকে 1.5 কিলোমিটাৰ মান আছে আপোনালোকে চাই থাকক এতিয়া গাইজ আমি গাড়ীখন পাৰ্কিং কৰিছিলোঁ আমি একদম মেইন ভিতৰত আহি গৈছোঁ দেখাব গাড়ীখন বহুত ভালদৰে পাৰ্কিং কৰি থৈ দিছোঁ এইটো প্লেচ আৰু 2 ঘণ্টাত 20 টকা 3 ঘণ্টাত 30 টকা আৰু গাইজ ফাইনেলি সেই মন্দিৰটোৰ মই পিছত আছোঁ মোৰ আগতে সেই বিখ্যাত মন্দিৰটো আছে চাব পাৰিব এইটো এই মন্দিৰটো বান্দৰ চাক কিমান বান্দৰ আছে এইটো গণেশ দুৰ্গা এইফালে যাব পাৰি জোতা চেণ্ডেল পিন্ধি যাব হাক দিছে কৃষ্ণ কৃষ্ণ এইটো বিখ্যাত মন্দিৰটো হৈছে এইটো গণেশ মন্দিৰ কৰিলোঁ আৰু এইটোৱে হৈছে সেই মন্দিৰটোৰ ভিতৰত থকা শিলটো আমাৰ গণেশ বাবাৰ এতিয়া ময়ো সেৱাটো কৰিলোঁ আপোনালোকেও কৰক সেৱা আৰু গাইজ তাতে ধূপ জ্বলাব নাপায় কাৰণে মই ইয়াত জ্বলাইছোঁ কি ক'ম আৰু যিমান মন্দিৰ নহওক কিয় ভগৱান এটাই আৰু এটা গাইজ কিবা বেলেগ মন্দিৰ আহি পালোঁ এইটো আমাৰ গণেশ বাবা এইটো গণেশ বাবাৰে মন্দিৰ হয় এইটো গণেশ বাবাৰে মন্দিৰ বলক ইয়াতো সেৱাটো কৰি লওঁ চাব পাৰে কিমান ধুনীয়া পৰিৱেশ এইটো হ'ল নিজৰা আৰু এটা বস্তু চাব পাৰে ইয়াত মানে কোনো মানুহ এনে বহা নাই চবে ফটো উঠিয়ে আছে এইফালে চাব পাৰে এইফালে চাব পাৰে এইফালে চাব পাৰে সেইফালে চাব পাৰে আৰু গাইজ বৈশিষ্ট্যশ্ৰম দেৱালয়ক বিদায় দি আমি ঘৰলৈ যাওঁ ঘৰত মানে অলপ বেলেগ চাইডে যাওঁ
আৰু গাইজ এই বিখ্যাত বৈশিষ্ট্যশ্ৰম দেৱালয় মন্দিৰটো অৱস্থিত আছে আমাৰ গুৱাহাটীৰ দক্ষিণ দিশত এখন সন্ধ্যাচল সৰু পাহাৰ এখনত আৰু এই ক'ব লগা আছিল আৰু গাইজ সন্ধ্যা ললিতা কান্তা নামৰ এই তিনিটা নিজৰাৰ কাৰণে এই মন্দিৰটো বেছি মনোমোহা হৈ যায় আৰু কাৰণ এই তিনিটা নিজৰা বহুত বেছি জনজাত সেইকাৰণে এতিয়া গাইজ আমি বৈশিষ্ট্যশ্ৰম দেৱালয়টোক এৰি থৈ আহিলোঁ এতিয়া আমি বেলেগ ঠাইলৈ যাম আৰু গাইজ আপোনালোকে এটা বস্তু চাবনে আমি তেল ভৰাব আহিছিলোঁ তেল ভৰাওঁতে দেখিছেনে এইটো কি ছোৱালীয়ে তেল দি আছে আপোনালোকে ৰ'দৰ কাৰণে দেখা পোৱা নাই দেখা দিছোঁ চাওক এনে ক'ব গ'লে একো ডাঙৰ ঠাই নহয় আজিকালি কোনেনো কি কৰিব নোৱাৰে চবেই কৰিব পাৰে এতিয়া গাইজ বহুত টাইম বহিলোঁ এতিয়া আমি তাৰকা গৃহ যাই আছোঁ তাৰকা গৃহ চাম আপোনালোকক দেখাম যিমান পাৰোঁ এনেতো ভিতৰত কিজানি মোবাইল ইউজ কৰিব নিদিয়ে তেনেহ'লেও তেতিয়াও যদি পাৰোঁ আপোনালোক দেখাই আছোঁ এইটোৱে হৈছে সেই প্লেনেটৰিয়ামটো গুৱাহাটীৰ প্লেনেটৰিয়াম লিখা আছে চাব পাৰে আৰু তাৰে ভিতৰত যাম আপোনালোকেও চাই থাকক দেখাব নোৱাৰিমেই চাগে কাৰণ মোবাইল নাই চাগে আৰু এইটোৱে হৈছে সেই প্লেনেটৰিয়ামটো বাহিৰৰ পৰা চাব পাৰে কিমান পৰিষ্কাৰ কৰি ৰাখিছে গুৱাহাটী প্লেনেটৰিয়াম ভিতৰলৈ যাব লাগিব চাই আছে এটা টিকেটত গাইজ 50 টকাকৈ আমি 6টা মানুহ যায় কাৰণে আমাৰ 300 টকা লৈছে আমি 300 টকাত তাৰমানে কি নৰ্মেলটোত কিবা 20 টকা 30 টকা এনেকৈ আমি 3D চাম 50 টকা এনেকৈ চিধা যাই থাকিব লাগিব চিধা এই মানুহটো লৈ যাই আছে আমাক এনেকৈ চিধা যাই ফালে এই দেখিছেনে 3D লিখা আছে 3D চাম আমি কোনটো ভাল নাজানো মই ফাৰ্ষ্ট টাইম আহিছোঁ আমাৰ কিন্তু মাহঁতে আৰু এনেকৈ আমাক ৰুম এটাত আনি ধুনীয়া মতে বহিব দি এটা প্ৰজেক্ট আগত থৈছে Is closer than you might imagine. NASA projects we will get to Mars in the 2030s. In other words, within the someday, even more exotic plasma or fusion propulsion could shorten the journey. But the first explorers to Mars will not have that luxury. Orion can transport up to 6 passengers, more than 4. While going to and from the red planet, Orion and the inflatable habitat will be the astronauts' life support home for flight control, science, and that all-important physical exercise. তাৰে মাজত এটা কথা কৈ দিওঁ আপোনালোকক এইগিলা যি দেখাই আছোঁ আপোনালোকক শেষেই হ'ল মোবাইল কিন্তু ইউজ কৰিব নিদিয়ে সেনেকৈ দেখিছোঁ মানে গাইজ আপোনালোকক যিমান দেখাব পাৰোঁ আপোনালোকক দেখালোঁ মই অলপ ময়ো বুজি পাইছোঁ যিহেতু ইংলিছত বকি আছে সেইকাৰণে মই ইংলিছত ক'লে মই কেনেকৈ ইমান বুজি পাম আপোনালোকে অলপমান দেখাইছোঁ আপোনালোকক মানে কি কেনেকৈ আমাৰ ৰকেট লৈ পেলাই আমাৰ শেহত যাই পেলাই কিবা আৰু মই কেনেকৈ বুজাম আপোনালোকক সেয়া আৰু চালে আপোনালোকক ভাল লাগে যদি আপোনালোকে যদি বুজি পাইছে কমেণ্ট বক্সত জনাব এয়া আৰু দেখাইছোঁ চ' গাইজ আমি এই ভিডিঅ'টো আজি শান্তিতে সমাপ্ত কৰিম আমি এতিয়া নদীৰ পাৰৰ আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আমি ভাত খাব সোমাইছোঁ ভাত চাত পেকিং কৰি লৈ আহিছোঁ ইয়াত নদীৰ পাৰত ফিল্ড লৈ দেখাম আৰু তেতিয়াৰ পৰা আপোনালোকক ভিডিঅ' আকৌ দেখাই নাছিলোঁ আজি ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো কি কৰিব ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব আপোনালোকক ভাল ভিডিঅ' দি যাব চেষ্টা কৰিম আপোনালোকক লগ পাম এটা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই জয় হিন্দ জয় ভাৰত জয় অসম আৰু মই এতিয়া ভাত খাওঁ বাই বাই